গাইস আজি মানে বৰষুণ দিব কি জানি এতিয়া কমৰা মোৰ কেনেকৈ লাগিছে হাই নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ এনেকৈ মোৰ ইউটিউব চেনেলটো সকলো চাই থাকক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ যেন কোনো যেন নাপাহৰে আৰু আজিৰ ভিডিঅ'টো এনেকুৱা হ'বলৈ যায় আছে আমাৰ মজা হ'বলৈ যায় আছে আৰু মই আজি ক'ত যাম ক'ত নাযাম আপোনালোকে চাই থাকক গাইছ এতিয়া মই ৰঙিয়াত আছোঁ আৰু ৰঙিয়াত টাউনত আছোঁ মই ভিতৰত আৰু আপোনালোক চাই থাকক মোৰ লগত হ'ব দে বহুত যাম হৈছে আজি কি ক'ম আৰু আজি বুলি অলপ যাম থাকে আৰু প্ৰায় কিবা মানে এইটো এনেকুৱা জেগাটো হেল্ল' গাইজ আৰু মই এটা কথা এটা কওঁ আপোনালোকক যোনে যোনে মোৰ চেনেলটো নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা প্লিজ এনেই আৰু অকণমান ফানি দায়ী কৰিম আৰু নহ'লে কি কৰিম আৰু ডেন্সটো কেনে লাগিছে কওক এতিয়া আমি ৰাইনু পাৰ্ক পাম ৰাইনু পাৰ্ক যাই আছোঁ অলপ বাকী আছে আৰু যাই থাকক আমাৰ লগত ৰাইনু পাৰ্ক যাই আছোঁ কিন্তু পাৱাই নাই এতিয়ালৈকে পাৱাই নাই আৰু বা কিমান দূৰ আছে নাজানো কিন্তু প্ৰথমবাৰ আহিছোঁ চ' যাই থাকোঁ নাপালেগৈ নেকি ইয়াত অলপমান ৰখি মানে অলপ ফটো চটো শ্বুট কৰিলোঁ আৰু কৰি এতিয়া বাইক দুখন লৈ এনেই আৰু অকণ লেবেল আৰু এইটো নদী এইটো নদী দি মানে ৰাস্তা আৰু ইয়াত মানুহবিলাকে অহা যোৱা কৰি থাকে কিন্তু ইয়াত পানী বৈ যায় নে নাযায় নাজানো আৰু এতিয়ালৈকে পোৱা নাই নহয় ৰে ইমান দেৰি মানে ইমান দূৰ লগৰকেইটা মোক কৈ আছে অলপ বাকী আছে মানে পাম আৰু পাম কিন্তু পাৱাই নাই এতিয়ালৈকে কি ক'ম এনেকৈ কেনেকৈ হ'ব নাপালে কি যাই থাকিম আৰু ৰাইনু পাৰ্ক নাপালে কি যাই থাকিম ন' টেনশ্যন আৰু আপোনালোকৰ যাই থাকক আমালোক আহি থাকক ৰাস্তালৈকে ভিডিঅ'টো চাই থাকক আৰু গাইছ মই আপোনালোকক এটা কথা কওঁ এতিয়া আমি ৰাইনু পাৰ্ক পাম মইতো আজি ৰাইনু পাৰ্কত প্ৰথমবাৰ আহিছোঁ পাৱাই নাই বৰ্তমান আৰু চিনটো নাপাওঁ আৰু ধুনীয়া জেগাটো বহুত ধুনীয়া লাগিছে মানে প্লেচটো আৰু বহুত ধুনীয়া লাগিছে আৰু ঠাণ্ডা বতৰ আজি তাৰমানে ঠাণ্ডা মানে অলপ ঠাণ্ডা পৰিছে জেকেট টেকেট অনা নাছিলোঁ বেলেগো জেকেট এটা মাৰি আছোঁ হয় নহয় ত' যাই আছোঁ এতিয়া আৰু মানে এহঁতে ফটো মাৰি আছে মাৰে এতিয়া বৰ্তমান আমি ৰাইনু পাৰ্ক পাই গ'লোঁ আৰু মানে ইয়াততো আহি বহুত ধুনীয়া লাগিছে আৰু আপোনালোকে আহিব পাৰে ধুনীয়া পাৰ্ক আৰু গাড়ীটো পাৰ্ক কৰিলোঁ পাৰ্ক কৰি আমি এতিয়া যাই আছোঁ ইয়াত গছবিলাক ভাল লাগিছে মানে ফুলৰ গছ আৰু কি ক'ম আৰু মজা আৰু কি ক'ম এই চাওক কেনে লাগছে কৈ দিয়ে ৰাইনু পাৰ্ক মজা ধুনীয়া জেগা আৰু আজি মানে এনেকুৱা জেগা দি আহিছোঁ তাৰমানে সাতটা জেগা দি আহিছোঁ পুৰা ফালি আহিছোঁ মানে মই এড্ৰেছটো দিছোঁ আৰু এড্ৰেছটো একচুৱেলি মানে ভালকৈ নাজানো আমি তো এড্ৰেছটো হ'ল মানে নাঘিজুৰি পাৰ হৈ আৰু এই বাঙালীপাৰা চক এটা আছে পাৰ হৈ হ'লে নেক্সট আৰু কিবা চক আছে আৰু পাৰ হৈ যাব লাগিব এনেকৈ চক তক পাৰ হৈ আৰু মানে লেফ্ট চাইডে ৰাস্তা এটা আছে ইয়াত লিখাই আছে বহুত সোমাব লাগিব বহুত আৰু সোমাব লাগিব কিবা এটা খাব লাগিব এতিয়া অকণমান ভোক লাগিছে ৰাতিপুৱা লাল চাহ একাপ খাই আহিছোঁ তাত বাহিৰে একো খোৱা নাই আৰু একো খোৱা নাই কি ক'ম
তামা আজি মানে বৰষুণ দিব কিজানি এতিয়া কমৰা মোৰ কেনেকুৱা লাগিছে ৰাইডাৰ মুখা আহি গৈছে আমাৰ ৰাইডাৰ এইবিলাক ভাল লাগিছে কিন্তু ঘৰবিলাক ধুনীয়া আৰু এইবিলাক কি ধুনীয়া ধুনীয়া ফুল আছে ইয়াত কি মজা এইবিলাক গছবিলাক দেখা পাই মোৰ ভাল লাগিছে এইবিলাক পুলিবিলাক মজা আৰু কি ক'ম আৰু আপোনালোকে আহিব পাৰে ধুনীয়া আৰু মজা আৰু জেগাটো কি ক'ম এই হেৰি ঘৰ আছে ইয়াত এইবিলাক জুপুৰি ঘৰ খেৰৰ চালি আৰু আমি মই ওপৰৰ পৰা শ্বট এটা ল'ম ধুনীয়া কৰি ড্ৰোন চোনটো নাই কি ক'ব মোবাইলটো শ্বট এটা ল'ম আৰু তলত ধুনীয়া আৰু এইখন উঠো নেকি এটা উঠা মাৰি নেকি সিফালে উঠে নে ইফালে উঠে ক'ত 100 টকাই দেখি উঠুকবাৰ এই ওপৰত উঠি কেনে লাগে চাই লওঁ মজা প্ৰাকৃতিক সৌন্দৰ্যটো মজা লাগিছে আৰু কি ক'ম আৰু গাড়ী এই সৌন্দৰ্যটো প্ৰাকৃতিক এইটো ৰাইডাৰ আমাৰ আই এম এ ৰাইডাৰ ৰখা তাতে হ'ব দে গাইজ এতিয়া আমি ইয়াতে পাৰ্কতে আৰু খাই দিম আৰু বেলেগ দেখা এতিয়া বেলেগ চাওমিন পালোঁ চাওমিনটো খাওঁ আৰু নেক্সট লগ পাই আছোঁ অলপমান বেলেগত চাওমিনৰ লগতে অলপমান গ্ৰীণ টিও খাই দিওঁ ন গ্ৰীণকে লাগছে ইমান তিতা তিতা ত' আমি খাৱাৰ লগতে ইয়াত আমাৰ এইটো কি বুলি কয় চেপা আছে জাকৰ লগতে খালৈ আছে মানে নামে পাহৰি গৈছিলোঁ আৰু জাপিটো আছে সেই জাপিটোক আমি কৰণীৰ ওপৰত মাৰি দিওঁ নেকি কৰে এই ঘৰটোত যাই লওঁ ইয়াত অলপমান ৰেষ্ট কৰিম ৰেষ্ট এইটো চৰাইটোৰ নাম নাজানো মই যদি কোনোবা জানা মোক ক'লে হ'ল কমেণ্টত কি বা এইটো ইয়াত পাৰ্ক আছে আৰু অলপমান পাৰ্কত যাই লওক চাওক আপোনালোকে এইটো ইয়াত মানে সৰু সৰু চলিবিলাকৰ কাৰণে আৰু তোমাৰ ডাঙৰৰ কাৰণে একচুৱেলি নহয় ইয়াত আৰু কি কৰিবা আৰু ন ইয়াত কিন্তু ঘোঁৰা এটা আছে ইমাত্ৰ এতিয়া ঘোঁৰা এটা দেখিছোঁ মই ইয়াত ঘোঁৰাটো চাই লওঁ নেকি একবাৰ কাষত যায় গাইছ এইটো ঘোঁৰা এইটোত উঠিলে 50 টকা ল'ব ইয়াৰ একবাৰ উঠি চাওঁ নেকি ফাৰ্ষ্ট ঘোঁৰাটোত উঠিলোঁ না নেক্সট ইয়াত উঠিম গাইছ ফাৰ্ষ্ট টাইম ঘোঁৰাত উঠিম আজি আৰু সেইকাৰণে হেলমেটটো মাৰি লৈছোঁ কথা আছে ন আৰু ঘোঁৰাৰ পৰা পৰিলে মাথা চাথা ফাটি যাব আৰু কি ক'ম ফাৰ্ষ্ট টাইম আৰু ঘোঁৰাটো নাযায় নহয় মই যাবৰ কাৰণে কৈ আছোঁ ব'ল 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 মুনি চলো 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 ঘোঁৰা কেনেকুৱা মাত যায় এই যোনটো চাউণ্ড দি আছোঁ মই এই চাউণ্ড মোৰ মুখেদি দিছোঁ চাউণ্ডটো কেনে আছে ক'ব হা ঘোঁৰাৰ পৰা দৌৰি আছোঁ মই মজা এতিয়া ঘোঁৰাটোত উঠা হৈ গ'ল পইচাটো এওঁক দিলোঁ গাইছে মই দেখিছোঁ ৰ'বা কিবা মানে ভাঙা গাড়ী এখন দেখিছোঁ ভাঙা গাড়ী দেখিছোঁ এখন একবাৰ যাই লওঁ ওচৰত ত' এখন ভাঙা পিঠা জীপ দেখিছেনে আৰু ইয়াত জীপখনত মই একবাৰ এনে বহি লওঁ ভাবিছোঁ অলপ বহু বঢ়িয়ালে কেনে লাগে এটা মজা ষ্টাৰিং দি ধৰোঁ ধুনীয়াকৈ হেলমেটটো থৈ ল'লোঁ লৈ এতিয়া আমি যাওঁ ব'লক
গুলি ফটো হ'ব দেই এটা কিন্তু গুলি ফটো হ'ব গুলি আৰু মজা আৰু ইয়াত উঠিলোঁ এতিয়া কোনে জিকে চাই লওঁ বাৰু মই জিকিম জানি এনেকুৱা লাগিছে আৰু ইয়াৰ পৰা পলি টেনশ্যন নাই কিন্তু হেলমেট আছে মোৰ মাথা একো নাই নহয় তো এইটো কাৰণে হেলমেটটো সদায় গাইছ হেলমেট মেইন হেলমেট লাগিবই আৰু ন আৰু ইয়াতে জিকি গ'লোঁ মই উইনাৰ কি ক'ম চিকেন ডিনাৰ আমি উইনাৰ হৈ গ'লোঁ মই আমি যাওঁ ইয়াৰ পৰা ওলাব পাৰোঁ বাই গাড়ী ষ্টাৰ্ট কৰোঁ গাইছ এতিয়া বাৰু ট্ৰি হাউচ বুলি নাযাওঁ নেকি ভিতৰত দিয়া এতিয়া আমি যাওঁ বাই ইয়াৰ পৰাই হেল্ল' গাইছ এতিয়া মই আহি ঘৰ পালোঁ আৰু আহাটো নেদেখালোঁ আপোনালোকক চ' আৰু ভিডিঅ'টো কেনেকুৱা হৈছে মোক কমেণ্টত কওক আৰু আজিলৈ বাই